এটা মোৰ এটা কুটিৰি পাম না যো আছি কিছি এইটো খোলা নাযায় আই ফেল ডক্টৰতে এ ৰহে নাই কালি ৰাতি অলপমান বেছিকে চালো অলপমান মানে চালো কালি এইফালে এতিয়া হেঙে মাৰিলে আনি বেচাই ফেল ডক্টৰতে মানে আপনার দেওয়া করে কি পুরোনো বস্তু আপনিও অলপ শিখলেন হয় ও আজি কি কৰিম বুলি ভাবিছে আজি মোৰ কথা নাই মই কিবাকে মানটো পালি আৰু আপনি জীৱনত থাকিব মাল আজি তো খৰা গুটি দিম ৰা মাল মোৰ মাল লাগব মই মান নহকে কাম নকৰো কি কৰিবি আজি কো ঐ হেৰিয়ে কালি বোলে কিবা পৃথিৱী ধ্বংস হৈ আই কালি হ'ব তো 29 এপ্ৰিল নহয় কালি আজি আজি সেই মাতি দেও আজি কিবা এটা কাম কৰক কিবা এটা মাতি দেও মাতক যাকে মাতে তই হেৰি স্কুলত বিজ্ঞান পঢ়িছিলি না এ মস্ত সাইন্টিষ্ট মই গম পাইছি না মস্ত সাইন্টিষ্ট ভাৰতৰ মই বিখ্যাত সাইন্টিষ্ট কি আৱিষ্কাৰ কৰিছে তই কি আৱিষ্কাৰ মই চব ধৰা হলো আৰু আগতে দেখালোচোন যে কালি যে আহিব ওলকা ধৰা ফেলো তো মই বম ব্লাষ্ট কৰি ন কৰি দিম বেলেগ বস্তু কৰি বেছি বকি নাথাকিবি এতিয়া আমি এটা কাম কৰো সেইটো এটা আজি হেৰি কৰো আজি তাৰে পুরোটা এটা পাতো বাছি দাও এটা কাবাক মাতি দে বিজ্ঞানী এটা মাতক ডাঙৰ বিজ্ঞানী মুঠছে ডাঙৰ কাৰণটো নাই দিয়কচোন ঐ হৰকান ৰেডি কৰা দৰ্শক মণ্ডলী আকৌ এবাৰ আমাৰ উল্টা পুল্টা নিউজ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আপোনাৰ মাজলৈ লৈ আহিছোঁ এটা নতুন হেৰি আলোচনা য'ত আমি আলোচনা কৰিম আমাৰ মাজত আজি স্টুডিঅ'ত উপস্থিত থাকিব দুগৰাকী বিশিষ্ট বিজ্ঞানী এগৰাকী বৰ্তমান আগতীয়াকৈ খাব নাপাত দৰে আহি বহি আছে আমাৰ মাজত তেওঁ আমি মাটিতে থৈছোঁৱে তেওঁ নিজে থাকেই মানে গতিকে আৰু একজন মানে ভাল বিখ্যাত বিজ্ঞানী আজি আমাৰ মাজত আহি কিনে তেওঁ ইতিমধ্যে আমাৰ ষ্টুডিঅ'ৰ বাহিৰত ৰৈ আছে আমি তেওঁক মাতিম ভিতৰত মানে আজি আমাৰ টপিকটো হৈছে 29 এপ্ৰিলত পৃথিৱী ধ্বংস হোৱাৰ মানে মূল কাৰণটো কি চবে কৈ আছে চবে পেপাৰে পত্ৰে চবতে লিখিছে মানে 29 এপ্ৰিলত পৃথিৱী ধ্বংস হ'ব বুলি চবে কৈ আছে মোবাইলতো পাই আছোঁ বিভিন্ন ভিডিঅ' কিন্তু 29 পৃথিৱী ধ্বংস হ'ব না নহয় সেই সম্পৰ্কে বিজ্ঞানীসকলে কি ক'ব আমাৰ লগত ভাৰতৰ মানে এগৰাকী বিজ্ঞানী আছে তেওঁ নিজৰ মতামত দিব তেওঁ উল্কাপিণ্ড দেখা পাইছি না বনাই বা আমি যিগৰাকী বাহিৰৰ বিজ্ঞানী মাতিম সেই বিজ্ঞানীও ক'ব দেখা পাইছি না বনাই গতিকে আহক আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব উল্টা পুল্টা লাইভ দৰ্শক মণ্ডলী আজি আমাৰ উপস্থিত হৈছে ষ্টুডিঅ'ত আহি দুগৰাকী ভাৰতৰ বিশিষ্ট ভাৰতৰ নহয় মানে এগৰাকী ভাৰতৰ আৰু এগৰাকী আমাৰ আফ্ৰিকাৰ পৰা আহিছে দুয়ো আহি আমাৰ যদি উপস্থিত হৈছে তেওঁলোকে পৰিচয় দাঙি ধৰিব আৰু তেওঁলোকৰ পৰা আমি আজি জানি ল'ম মানে এই যি উল্কাপিণ্ডত মানে অহাকালি যি পৃথিৱী ধ্বংস হ'ব মানে তাৰে মানে সেই ৰহস্যটো কি উল্কাপিণ্ডটো কেনাই বস্তুত এনা ৰিচাৰ্চ কৰি কি পাইছি কি বনাই আমাক মানে ক'ব কথাখিনি গতিকে আমি প্ৰথমতে আমাৰ এই ভাৰতৰ বিজ্ঞানীৰ পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ তেওঁ পৰিচয় দিব পৰিচয়ত আমি তেওঁৰ লগত আলোচনা কৰিম তেওঁ ৰিচাৰ্চত কি পাইছি উল্কাপিণ্ডত কি পাইছি তেওঁ সেইটো কথা ক'ব কওক প্ৰথমতে কি ক'ব লাগিব কওক পৰিচয়টো দি নমস্কাৰ মোৰ নাম হাগ্ৰামা মহিলাৰী মোৰ নাম হাগ্ৰামা নামে হাগ্ৰামা মোৰ নামে যি পৰিচয় হাগ্ৰামা বাকী আৰু কিবা ক'ব এতিয়া কওক আপুনি কি ৰিচাৰ্চত কি পাইছি মানে কেনা আন কি বস্তু কি উল্কাপিণ্ডটো কেনা আন বস্তু উল্কাপিণ্ডটো কেনা যায় না আমাৰ যে খাচ চাবন আছে খাচ চাবন নিচিনাই খাচ চাবন গলো নহয় পাতলাও নহয় মানে গো এখনি মান গলো হ'ব কিলো আপোনাক কে বাতা ৰে মই কুছ সমজ নাই ৰুকো শুনক সেইটো আহিছে এইটো পৃথিৱী এইটো আহিছে মাৰো হন্তে মই ৰখাই দিম দিব চিন্তা নকৰিব মাৰো হ'ব মই ৰখাই দিম 1 মিনিটত ৰখাই দিম ঠিক আছে আপোনাৰ কথা পাতিম বাৰু পাতিম এতিয়া আমি আহি আছো এইবাৰ এই আমাৰ একজনাকেতে বহি আছে বেচেৰা ক'ত পাইবে আছে নাজনো আফ্ৰিকাৰ পৰা আহা বুলি আমি জান লোকেশ্যনত গম পাইছোঁ আফ্ৰিকা ভালো আফ্ৰিকাৰে মানে এটা বগা ভালো কাৰণে পাই মুখখন এখন মাৰাৰ কাৰণে কিন্তু এতিয়া ই পৰিচয় দিব কৰে কওক क्या बोल रहा है आपका वो दीजिए वो आइडेंटिटी दीजिए आइडेंटिटी इंट्रोडक्शन हाँ इंट्रो क्या इंट्रोडक्शन इंट्रोडक्शन दीजिए ओके मेरा नाम वो है वो वासु आपका नाम की नाम रखे मैं की नाम वो वासु वो वासु वो बासु वो वासु ओके वो वासु मेरा नाम है अच्छा मैं एक साइंटिस्ट हूँ अच्छा जाना माना साइंटिस्ट अच्छा ये लैपटॉप जो है अच्छा मैं नहीं बनाया अच्छा मेरा गुरु ने नहीं बनाया अच्छा अच्छा कौन बनाया मुझे नहीं पता अच्छा तो आपको क्या है पता क्या है जानते हैं आप असमिया ओ मियाँ बिहारी हाँ वो मियाँ नहीं असमिया वो क्या है असमिया हमार एक भाषा है वो आप लोगों का जो भाषा वो हमार ऐसा भाषा है
ই বুজি পাব অলপ মাল হৈ দে মই কৈছো ও আসামিস আসামিজ 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 বুলি কৈ দেখছে না ভালকৈ ক'ব নাজানে লিটিল লিটিল এটা है তো ঠিক হে আপনি সৰু সৰুকে অসমীয়া ক'ব আমি ডাঙৰ ডাঙৰকে অসমীয়া ক'ম ओके ओके ওকে ओके ওকে যেটা আপনি কক আপনি रिचार्ज आपको क्या पता चला है वो रिसर्च जो है कल जो वो 29 अप्रैल है ना हाँ उसके एक पुल का पिंड आने वाला है हाँ वो तो आमियो जानू है वो भारत जो है ना इंडियन हाँ। वो शेष हो जाएगा एकदम साफा हो जाएगा মই তাৰমানে भारतक मारा कुनी जाय हां মাৰা কা और तुम्हारे कुनी जाय हां বিছিনা কোন হৈছে এই পিছে মাৰি যায় भारतक मारा तो দইলে তো এই এক কাজি বিদ্যা কইছো মই কৈছো না মাৰিম বুলি হে গবা দি হে গবা এই আপনি কাটি দিবে না তো এবারে আমি ভাল হয় ভাই ভাই মানে আমি দিও হাই ভাই দিও वो जो भारत है ना वो साफा हो जाएगा वहाँ पर फिनिश हो जाएगा वहाँ पर हम এই মই মৰি গিছো নাকি ভাৰতত মই মৰি গিছো ये হ্যাঁ ये जो हमारा सुत्ती का खेल है सुत्ती का खेल है मैं दिसो लास्ट हमारे ये भारत जो साफा हो जाएगा ना उस आप थे थोड़ा पेशेंट है थोड़ा जानते हैं आप थोड़ा हाँ थोड़ा एक इतना लंबा है ইনকে খুন্দে इतना लंबा है इतना लंबा है हाँ वही से तो ये थे आपको मैं बता देता बड़ा ना हो कुछ मालूम है বৰাই না খাও কৈছো आज हाँ ए हाँ আচ্ছা কাটি তোক মই মাংস বনাব आज आज बड़ा ना हो कुछ हो आपको मैं एक बता तो देता फाल जगह पे हूँ इसे आज आपको एक बात बता देता हूँ वो भारत जो है ना वो साफा हो जाएगा वहाँ पर हम बड़ा बड़ा भारत साफा होगा उसके बाद तेरा वो पीस पीस होगा इंडस्ट्री बनाएंगे इंडस्ट्री किस का इंडस्ट्री ये वो बड़ा बड़ा मशीन होगा यहाँ पर हम फैक्ट्रियाँ चलेंगे वो सप्लाई बाहर भेजेंगे आज एक सप्लाई তাতে তো চলিটা আনিবে তো সেই করবি नांगे आज एक सप्लाई करी হ'ব দে उनका बिंदु है ना उनका बिंदु पोती एक बांध दी आज অ বুঝছে বা हाँ बस आज आज मुरली दो भाई क्या बोल रहे हैं अब समझ नहीं आ रहा ঠিক আছে দৰ্শক মণ্ডলী আমি এটা হিচাপতে আমি বিৰতি ল'ম বিৰতিৰ পিছত আমি পুনৰ আহি তেওঁলোকৰ মতামত জানিম আহক আমি এটা বিৰতি লৈ যাওঁ উল্কা ইন্দ হেল খবৰ নিদিয়া কি পৃথিৱীৰ কাহাৰি গ'লে ডাঙৰ চাই জুই এক পুৰা উঠাই যায় আৰু মই সেই জুই মই নকৰো हमारा रिपोर्टर कहाँ गया कब गया? रिपोर्टर कहाँ गया রিপোর্টার ও আমার খুব গেলাও কাম। ওই কত क्या है वो ওই নম্বর পৃথিবী হন হই না এ মোৰ হেৰিটো পৰছিয়ে না কোন পৃথিবী হন হই দিও মই আছো টেমাটো পৰছি টেমাটো এত লুকালি পৃথিবী টেমাটো পৰছি টেমাটো ও সাথে কথা নাই পৃথিবী হন বলে হয় দৰ্শক বিৰতিত পুনৰ আপোনালোকক স্বাগতম জনাইছো আমি আমাৰ ইতিমধ্যে আমাৰ যিটো ফোন নম্বৰ তলত দিয়া হৈছে আপোনালোকে ফোন কৰি ফোন যোগে আমাৰ এই বিজ্ঞানীগৰাকীৰ লগত কথা পাতিব পাৰে বা আমাৰ যি ইউপি পেজ আছে পেজত গৈ আপোনালোকে তেওঁ মানে আপোনালোকৰ কিবা যদি সুধবাৰ ইচ্ছা আছে সুধবা পাৰে আমাৰ ফোন নম্বৰটো আমি আৰু একবাৰ কৈ দিছো 9 বাকি কিটা শুনো এই নম্বৰটোত ফোন কৰি আপোনালোকে মানে সুধবা পাৰিব ফোন কৰি আপোনালোকৰ যদি কিবা মানে মনত गर्मी है यार প্ৰশ্ন আছে কিবা যদি ভয় ভয় লাগি আছে আমাৰ মাজত দুগৰাকী বিজ্ঞানী আছে তেওঁলোকে আপোনালোকক দিহা দিব কেনেকৈ কি কৰিব লাগে সেইমতে কৰিলে আপোনালোকে বহুতো মৰাৰ পৰা বাচিব গতিকে আহক আপুনি আপোনালোকে ফোন আৰম্ভ কৰি দিয়ক আমাৰ ফোন ব্যৱস্থা খোলা আছে আপোনালোকে ফোন কৰক এতিয়া এটা কথা শুন তইতো কৈছা পৃথিৱী ধ্বংস হ'লে তই 1 মিনিট ৰাখি দিম রাখে দিম পুরা জায়গা 1 মিনিট ৰাখি দিবি অ কোটিত আমাৰ এই মৰা খান হাগবে না গামছাখান আছে সেইখান দি বান্ধিম বান্ধি খান দুৰুমা দিম জকে মৰে সি যতে মৰে পিতকে ভাৰত ধ্বংস কৰা বেছি आपको কৈছে ন हिंदी में बताइए ना बस कुछ समझ नहीं आ रहा है হিন্দী মায়ে মায়ে क्या वो অ মায়ে माए মায়ে क्या है वे মায়েৰে দিছিল না क्या चीज তোক জন্মখন দেখুৱা নাছিল নেকি माए मादार নাই আজি আজি ফালি মাৰ আজি ঠিক আছে এতিয়া কওঁ কি হওয়া লাগে কিবা মানুহগিলা ভয় খাই আছে কি কৰবি এতিয়া শুনো কি তো নাব পুষ্ট থাকো কি আতংকিত নহব কি এই ৰব মই তই কিবা হেৰি পাইছা নেকি তহঁতে সমদল নাই শান্ত হওক আমাৰ ইয়াতে আকৌ নাই সেই পাইছে শুনো মই ভালকে কৈছো আমাৰ যে পৃথিৱীৰ এইটো ধুমকেতু আছে মোক আপোনাৰ মই এতিয়া যে তাকে জনাই নকাৰকচোন নাচা দি জনাই মই কি জানা আমাৰ আয়াৰ যি আছে আয়াৰ আয়াৰ মানে এ আয়াৰ आई কোন কি কথা আয়াৰে কৰাই ৰে নাচনো কৰাই রে কি वो মোক কথা साइंटिस्ट है एक साइंटिस्ट है তইতো কি মোক কথা এখন কথা
ফোন কৰি आपको फोन মাতি करता আছে है মোক ৰখাব লাগে তোৰ ৰখাব লাগে হাতে দি মই বোলো নাযাওঁ ভাইয়া, ৰখাবি ৰখাই এক বান্ধবি ইয়াতে भैया মই কথা নাই भैया भैया आपको फोन करता है কৰি मैं उसके और मैं व्हाट्सएप पे एक साथ मैसेज करते हैं মই হোৱাটছআপ চোৱাটছআপ আকৌ বুজি নাপাওঁ তই বকি নাখিবি মুছাবা ফোন কৰি আছে শুনছিনে মই যাব লাগে হয় সিহঁতে এটা ফোন আহিছে আমি ফোন কলটো লৈ লৈছোঁ হয় জনাব হেল্ল' হয় কওক মই নলবাৰীৰ পৰা কৈছোঁ হয় কওকচোন এই ভাৰতৰ চাইণ্টিষ্টৰ অলপ কথা আছে 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 কওক তেখেতে শুনি আছে হেল্ল' হেল্ল' ক আপুনি কি বস্তু বনাই পাইছেনো মই তোমাৰ উল্কা ইণ্ডিয়া বনাওঁ কিবা কথা মই বহুত বস্তু বনাইছোঁ কি মই টিভিৰ পাই এফএমৰ পাই ৰেডিঅ'ৰ পাই মেগা হ'ব বনাইছোঁ তই মেকানিকেৰে পৰিচয় দিবা নাংগে ইয়াতে জানে জানে সাইন্টিষ্ট টিভি বনাইছি বোলে সি আপুনি টিভি ঘৰত টিভি তই কেইবাৰ শ্বৰ্ট খাইছে আৰু ভাল কৰিব জানতে ওই সেইগুলো নকো মই এতিয়া সাইন্টিষ্ট না শান্তিছ মই সেই বনাইছোঁ আপুনি উল্কা পিন্ধাটো নহয় কৰি দিব পাৰিব উল্কা ইণ্ডিয়া মই 1 মিনিটত ইবাৰ কৰি দিম কেনেকে কি কেনকে মোৰ পাৱাৰ বেলেগ হাতে দি ৰখাই দিম বেলেগ নহ'লে তে ৰখাই দিব দে মই পুৰা ৰখাই দিম চিন্তা কোনো কাৰণ নাই চিন্তা নকৰিব আতংকিত নহ'ব ভাৰতটো ধ্বংস নহয় ধ্বংস একদম নহয় কি উপাধি ধ্বংস হ'ব দে আকৌ ধ্বংস নহয় এই আমাৰ হিন্দীৰ কিবা এটা আছে সি ধ্বংস হ'ব বেলেগ নহয় তে পঠাই দিব হয় কথা নাই নকব ঠিক আছে ধন্যবাদ আপোনাক ফোনটো কৰাৰ কাৰণে আমাক যিহেতু আমাৰ ভাৰতৰ বিজ্ঞানীগৰাকীয়ে কৈছে আমাক ভয় কৰিব আহিছে ভয় নকৰোঁ আমি ৰখি আছোঁ তেওঁক কৈছি নহয় তেওঁ উল্টাকে পিন্ধোটো বোলে কিবা 1 মিনিটত বোলে ৰখি পেলাই কাবাক বোলে কিবা মানে উল্টাকে ঘূৰাই পঠাব চাওঁ তেওঁ যদি নৰে তেওঁকো আমি পচলা কাটা দিম যদি নৰে পাৰিবি গতিকে এইবাৰ আমি আমাৰ এইটো সুধছোঁ ভালুকে আমাৰ কি কয় কওক সেই আপুনি ভালো ক की क्या सी কওক কিবা কহিয়ে क्या बोलूं हाँ आपके रिसर्च में क्या पता चला है मेरे रिसर्च में एक चीज पता चला है क्या वो उल्का पिंड जो है ना वो सीधा समुद्र है ना सी समुद्र ओ আমার সমুদ্র ঘর नहीं সমুদ্ৰত চাহ হৈছিলি নহয় নে তই समुद्र से है आपको असमिया হ্যাঁ হে আমার গাঁৱৰ সমুদ্ৰ এ नहीं তাত তাকে উল্কা পিন্ধ হইব বলে মায়েৰক মৰবি নাই মই এতিয়া কিবা মৰি আছো नहीं সমুদ্ৰত वो जो आपको सागर सागर ना क्या है वो सागर আমার समुद्र তাত সাগৰ না মানুহ আছে সাগৰ না নদী আছে আমার তাতে নদী একটা নদী আছে পাগলা দিয়া ए नदी जो पर के सागर होता है ना वो নদী বা এটা পুখুৰী আছে তোৰ কথা ও কৈছে नहीं है ও না সাগৰ থেকে বাঢ়িছে পুখুৰীটো তাতে সেইটো মৰব। কথা কৈছে সমুদ্ৰতে ঘৰত অ। চাহ খাই সাগৰ থেকে বাৰী পুখুৰীত অ পৰব বঢ়িয়া नहीं वो ই जो কবা লাগিলে যি কবা কবা লাগব যাকে কৈ সাগৰ থেকে পুখুৰীত বোলে উল্কা পিন্ধ খেলবাইছে তই বাৰীত বোলে খেলব সমুদ্ৰতে চাহ খাই। नहीं वो सी है ना SWC তোৰ বেছিকে লাগছে নেকি ও সি লাগছি ইয়াৰ আছে যা পিছফালে যা ইমান ডাঙৰ সি তেওঁ চি কৰে চাহ যা 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 আছে যা नहीं वो समुद्र सागर सागर बड़ा सा एक बिल ও সাগৰ সাগৰ আমাৰ যে আছে ক'ৰবাত নদীৰ ওপৰত দি থাকে এই সাগৰ মহাসাগৰ কিতাপত দি পাইছিলো পাইছিলো ভূগোলত পাইছিলো যি। সৰুতে পাইছিলো ए, हाँ। मेरा बाप वो रे बाप। रिसर्च में वो उल्का पिंड है ना समुद्र पे पड़ गया तो भारत को वो सुनामी आ जाएगा सुनामी आ जाएगा আমাৰ ঘৰত না টিং চিং বাগৰি আছে ভালকে সুনামি নাহে आप ভালকে बोलिए ক'ত পড়ेगा ক'ত मेरा जो वो रिसर्च है ना वो 2 सवाल पैदा किया है दो क्या सवाल দুটা ছাগল না আমাৰ 7টা ছাগল আছে ना बोलिए আপনি बोलो কি ছাগলৰ মানুহ কথা কৈছা আপনি बोलो আমাৰ তাত দুটা পাঠাও আছে খালি খাবি জানি পেলাই যা मैं कहा कि सागर नहीं मैं जो वो हेरी है ना वो के भी है ना দেও नहीं वो जो साइंटिस्ट है हेरी ভাঙি যাব এতিয়া হা नहीं यार क्या था वो तुम लोग के समय खुल गया কি এটি বিজ্ঞানী নহয় কা ভিখাৰী আম্বিছো क्या मारছে नहीं वो जो साइंटिस्ट ने हेरी किया ना हाँ। वो बता रहा है 2 सवाल হ্যাঁ वो দুটা ছাগল নহয় মই 7টা ছাগল আছে ইয়াতে ও দুটা দুটা ছাগল ছাগল। মনে কথা না মই মাথা গৰম হৈছে দুটা ছাগল কৈছে से तुम लोग सागल सागल बता रहे हो सागल नहीं सवाल চাউল আমাৰ ঘৰত দুনিয়াৰ আছে বস্তা বস্তা চাউল আছে গম পালা चावल नहीं আকবাস ছাগল এ চেন্দেল ঢাকে বহি দিম বাসাই থেই मैं बता रहा हूँ आप लोग चुप चाप रहिए बोलो मैं वो रिसर्च करे ना वो 2 सवाल पैदा किया है वो 2 सवाल से एक है ना वो এটা পাঠি এটা পাঠা না चुप শুনবি শুন
एকক दे वैसे रे भी कि इजी बुक नहीं, से नहीं। बुझे बदल वो उल्का बिंदु है ना समुद्र में पड़ेगा तो भारत में सुनामी आ जाएगा इंडिया में। और एक है वो उल्का बिंदु है ना, मैं रिसर्च से पता चला है कि वो समुद्र में नहीं पड़ेगा भारत में पड़ेगा तो वो सफा हो जाएगा। हाँ दोनों होगा तो हमारा एक बड़ा सा मेहरबानी होगी। वो हमारे यहाँ पर हेरी करेंगे, वो है इंडस्ट्री बनाएंगे। ইন্ডাষ্ট্রি ওলাই কিবা মই আকৌ অ নাই ইয়াৰ এটা কথা গম পাইছো মই ই মই হাগৈ না কান্দৈ না কি কৰো মই শুন ই বোলে ৰিচাৰ্জত মানে এটা বাছি এটা ছাগাল বাছি। এটা নহয় এটা ছাগাল বাছি মানে তাতে ছাগালটো চাউল বোলে দিছিল আমাৰ। কয়বা খা খাই খাই খমুটো থৈ বাৰী থুমেছি হৈ গৈছি সোমাই ফেলে মানে শাকত খালৰ ওপৰত খা খাই আছে তাতে বোলে পৰি গেল তাতে কিবা খালত বোলে পৰি ছাগালটো পৰাৰ পিছত মই উঠা অ, উঠা মানুহ নাই এতিয়া মই আছো যা আৰু নেক্সট মানে এতিয়া কৈছি কিবা এই ভৰাত থেকে ঘৰ আহিব বোলে ছাগালটো যা থাকি নহয় এতিয়া কিবা এনেকে পাইছে। ছাগালটো ধৰি আৰু মই বিদ্যাতে কাটিম যা যা হ'ব ই সাইন্টিষ্ট কিমান ডাঙৰ ফফলা সাইন্টিষ্ট গম পাই গৈছি ইয়াৰ এই মস্ত শান্তি হ'ব এটা ফোন আহিছে ফোনটো লৈ লওঁ ফোনটো লৈ কিনে এটা বিৰতি ল'ম मैं बताया डिबर की वो समझा হা ওকে 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 হেল্ল' आ गया यार। হেল্ল' হেল্ল' হয় জনাব মই অলপ চাইণ্টিষ্টৰ লগত কথা পাতিব লাগিছিল। কালো আফ্ৰিকাটোৰ লগত না ভাৰতটোৰ লগত ভাৰততো চাই আছো মই লাইভ টেলিকাষ্ট। হয়। এতিয়া মই অলপ এইটো সুধিব খুজিছো পাগলাটোক। আমাৰ আধা মৰা আফ্ৰিকা ভালো আমাৰ আছে দক দিছো কওক হেল্ল' हेलो আপ কাহ আছে আহে मैं वो हसे শুন তই মুঠি ফেলে বাগাত দি থাকগে তই কক মৰবি আহিছে খজাব পাৰিবি নেকি? আছে আছো বাহিৰত আছো তই অলেয়া আজি মানে আজি आप क्या बोले मैं समझ नहीं आया, हिंदी में बोलिए। ৰিপৰ্টাৰ ফোন কাটক এক আজি দিম দক বাহিৰত। মই শেষ মোৰ চেনেল শেষ আজি 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 ঘৰত আলু বস্তা লৈ হেলো বাটত আজি ষ্টুডিঅ' ভাঙিব আজি। এইটো বন্ধ উল্টা উল্টা বন্ধ মোৰ আৰু মই চেনেল কালি কাটক ফোন এই সগ্নিহত ধৰিয়া বাছাক আজি মই ঘেণ্টাৰ আমাক ঐ কি কৰিবা আসলি হা আগে ফোনটো কাটক। অ সৰি আপুনি হৰখন তুমি কাটি দিবা কাকো নাই আমি ভাই ভাই হেণ্ডশেক আমি ভাই ভাই জানি দিয়ক সেই ভাই ঠিক আছে আমি দৰ্শক এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ আপোনালোকৰ মাজলৈ আহিম আৰু কিছু সময় থাকি আমি আজি বিদায় ল'ম কাৰণ কি আমাৰ ইয়াতে আজি পৰিস্থিতি এটা খুব ভাল নহয় খুব ভয়ানক পৰিস্থিতি গতিকে হৈছে আহক আমি এটা বিৰতি ল'ম এতিয়া আপোনাৰ পেটৰ বিষ হৈছে যদি আপোনাৰ পেটৰ বিষ ভাত পোৱা নাই তেতিয়াহ'লে সেই সপ্তাহৰ বা দুটা খাই দিব আপুনি আৰু আপুনি চিভিল হস্পিটেলত গৈ টেনশ্যন নাই আপোনাক স্বাগতম জনাইছোঁ ইতিমধ্যে আমাৰ যি মানে খুব এটা পৰিস্থিতি ভাল নহয় আমাক মানে বিভিন্ন দৰ্শকে মানে বিভিন্ন ফোন কৰি মানে বহুত মানে ৰিয়েক্ট কৰি আছে আমি গতিকে আজি অনুষ্ঠানটো বেছি সময় নাৰাখোঁ আমি অলপ কথা আমাৰ পাতি নাপাতোৱে কথা মানে বিদায় লওঁ মানে এই জগতে আমাৰ মানে দৰ্শকগিলা আজি খুব ভয়ানক হৈ আছে ভয়ানক ভয়ংকৰ গতিকে পৰিস্থিতি কি হ'ব পাৰে ঠিক নাই আজি আমি যাওঁ মই কি আৰু কৰে বাৰ্তা নাই কিবা আহিছে বল কি অৱস্থা কৰো महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुर्मदेव सर्वकार्येषु सर्वदा वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुर्मदेव सर्वकार्येषु सर्वदा वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुर्मदेव सर्वकार्येषु